মই তহঁতক বাৰে বাৰে কৈছিলোঁ যে তাহাঁতক কোৱাটো ভাল নহ'ব, কিন্তু তহঁতে মোৰ কথা নুশুনিলি। আজি যাৰ পৰিণতি এয়া। আমাৰ পিছত গুণ্ডা লাগি আছে, আমাক প্ৰাণে মৰাৰো ভাবুকি দিছে। যোৰহাটৰ জেল ৰোডত আমাৰ অলপ মাটি আছিল। সেই মাটিৰ সকলো কাগজ আমাও চৰিছে। কাগজখিনি বিচাৰি আমাৰ পিছত পৰি আছে। সেইকাৰণে আমি সিহঁতৰ পৰা পলাই ইয়ালৈ আহিছোঁ। আমি কাগজখিনি সিহঁতক নিদিওঁ, নহ'লে দেউতাৰ আত্মাটো শান্তি নাপাব। হেল্ল', মই পাইলোঁ। যি নিজৰ মানুহৰে আপোন হ'ব নোৱাৰিলে সি মোৰ কি আপোন হ'ব? কোন তহঁতি? মোক ইয়ালৈ এনেকে কেলৈ আনিছ? তই আমাক একো দিব নোৱাৰ। বন্ধুক তলত পেলা।